এতিয়া আমি গৈ আছোঁ চেলুনে নহয় আপোনালোকে মাইনে যাবলৈ পাৰিব। মাইনেটো বহুত বেছি দূৰ নহয়। দেখিছে আপোনালোকে ভালদৰে বেলেগৰ কাৰণে আপোনাৰ এটা টিকেট ল'ব লাগিব ইয়াতে। সেয়া এজনক 15 টকাকৈ লৈছে টিকেটটো। এই এতিয়া চেলেলে কুঁহি আপোনালোকে আহক, ধুনীয়াকৈ আপোনালোকক দেখুৱাম, চাই থাকিব ভালকৈ। তো আহি আছোঁ এতিয়া পামহি, তললৈ গৈ আছোঁ আমি তললৈ। এইফালে দাদা আহি আছে। তো এইফালে আছে মেইন পুখুৰীটো ধুনীয়াকৈ। তো এইফালে দুখন আছে নাওখন উঠিব পাৰোঁ নে চাওঁ। নোৱাৰে চাগে, পানীও মাছে নোৱাৰে। তো এইফালে যাব লাগিব, এইটো মেইন পুখুৰীটো আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আজি চেলুলৈ পাই গ'লোঁ। এইটো চেলুলে হ'ল এইটো প্ৰকৃতিৰ দান বুলি ক'ব পাৰি। প্ৰকৃতিৰ একদিছে কোনো মানুহে তৈয়াৰ কৰা নহয়, কোনো কৃত্ৰিম নাই। আৰু চব ইমান ধুনীয়া শান্ত পৰিৱেশ, গৰমৰ ছিজনৰ কাৰণে ইমান ধুনীয়া। চাৰিওফালে পাহাৰ আৰু গছ গছনিয়ে আৰু ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চব ইয়াত যথেষ্ট পৰিমাণৰ মাছ পোৱা যায়। সেই মাছখিনি কোনো বেলেগ মানুহে ইয়াক ধৰিব বা বৰশী বাই পেলাই বা জাল মাৰি পেলাই যিকোনো উপায়েৰে ধৰিব নোৱাৰিব। ইয়াত নিষেধাজ্ঞা কৰা আছে। আপোনালোকে যদি কিবা পেকেট বা যিকোনো পেকেজ ইয়াত দিয়া নিষেধ আছে। যদি আপোনালোকে দিয়ে তেনেহ'লে ইয়াত জৰিমনা ভৰিব লাগিব। আৰু আপোনালোকে যি প্লাষ্টিক জাতীয় বস্তু, সেই প্লাষ্টিক জাতীয় বস্তুবিলাক নিৰ্দিষ্ট ঠায়ে ঠায়ে ডাষ্টবিন আছে। আপোনালোকে দেখক সেই ডাষ্টবিন, সেই ডাষ্টবিনত আপোনালোকে ভৰাই ৰাখিব লাগিব। চব অৰুণাচল গভৰ্ণমেণ্টে কিমান ধুনীয়াকৈ এটা ছিষ্টেমেটিক বনাই থৈছে। গতিকে আমাৰ অসমৰ পৰা মানুহবিলাক আহি পেলাই যদি য'তে ত'তে নেপেলায়, তাৰ কাৰণে এটা ধুনীয়াকৈ সুৰক্ষা নীতি এটা প্ৰস্তুত কৰি ৰাখিছে। গতিকে আপোনালোকে সেই নীতি নিৰ্দেশনাটো সকলোৱে মানি ৰাখক আৰু প্ৰকৃতি সুৰক্ষা কৰি ৰাখক। ধন্যবাদ। এইটোৱে জিৰণি চৰাত আপোনালোকে খোজকাঢ়ি ভাগৰা পোৱাৰ পিছত আপোনালোকে এটা জিৰণি ল'ব পাৰিব। কণ্টেক্ট জিৰণি লোৱাৰ পিছত আপোনালোকে পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব। খুব এইটো হ'ল ভিউ পইণ্ট। সিহঁতি আৰু ওপৰলৈ গৈ পেলাই আপোনালোকে দেওপানীখন চাব পাৰিব ধুনীয়াকৈ। অৰুণাচলৰ চাংঘৰৰ কাৰণে খুব বিখ্যাত। দেখিছে আপোনালোকে, এইটো চব কিমান ধুনীয়া এটা ভিউ পইণ্ট। গোটেই পাহাৰৰ এটা মনোমোহা দৃশ্য আপোনালোকে ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। সেইটোৱে হ'ল আমি যোৱা সেই দেওপানী ৰাস্তাটো। সেইফালে গৈ পেলাই আপোনালোকে মায়ে দিয়া যাব পাৰিব। এইটো ৰাস্তা সেইটো দেখক, সেইটোৱে হ'ল মায়ে দিয়া ৰাস্তাটো। কিমান ধুনীয়া এটা ভিউ পইণ্ট। এইটো চেলুলকা এটা গেষ্ট হাউচ হয়। ইয়াত আপোনালোকে সুবিধা অনুযায়ী থাকিব পাৰিব। এইটো হ'ল গেষ্ট হাউচ। দেখিছে, এইটো অতি সুন্দৰ গেষ্ট হাউচ। তো এতিয়া বহুত সময় ৰখিলোঁ ইয়াত। ৰখি কিনে পিছত পুখুৰীটো সম্পূৰ্ণ চাৰিওকাষে দৃশ্যটো চালোঁ। চাই কিনে এতিয়া মানে ঘৰলৈ যাওঁ। হ'ল গেটখনৰ পৰা আমি এতিয়া ঘৰলৈ যাওঁ। গৈ আছোঁ।